মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পাঠ 2 পক্ষী আৰু মানুহ। এতিয়া চোৱা, উত্তৰ দিয়া। কটো আছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰটো হ'ব সৰ্বধনু চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। খ নম্বৰ প্ৰশ্নটো আছে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰটো হ'ব সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মঙহ আছিল। গটো আছে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰটো হ'ব সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই-চিৰিকটিক কোৱা হৈছে। ঘ নম্বৰটো আছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰটো হ'ব মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। ঙটো আছে মধুকৰে ৰজাক ৰাইজৰ মঙ্গলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰটো হ'ব মধুকৰে ৰজাক ৰাইজৰ মঙ্গলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। পিছৰ প্ৰশ্নটো আছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। কটো আছে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মঙ্গলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰটো হ'ল উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। খটো আছে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰটো হ'ল এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। পিছৰ প্ৰশ্নটো আছে কাৰণ দৰ্শাই লিখা। কটো আছে সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰটো হ'ল সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ-গছনি পাত-লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ প্ৰশ্নটো আছে কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰটো হ'ব সৰ্বধনু ৰাজ্যত কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট-পতংগই খাই নিঃশেষ কৰিলে। গটো আছে মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ হ'ব মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। পিছৰ প্ৰশ্নটো আছে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰটো হ'ল ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজ কাৰেঙত অতিথি ৰূপে আদৰি নিলে। আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে মহাৰাজ মই মধুকৰ, মই আপোনাক পখী বধ কৰিবলৈ বাধা দিছিলোঁ। পিছৰ প্ৰশ্নটো চোৱা তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। কটো আছে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। উত্তৰটো হ'ব সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। তাৰ পিছত খটো আছে ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। উত্তৰটো হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গটো আছে কীট-পতংগবোৰে খেতি-বাতি ৰক্ষা কৰে। উত্তৰটো হ'ব কীট-পতংগবোৰে খেতি-বাতি নষ্ট কৰে। ঘটো আছে ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। উত্তৰটো হ'ব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। তাৰ পিছৰ প্ৰশ্নটো চোৱা বিপৰীত লিংগ বুজোৱা শব্দবোৰ লিখ। উদাহৰণ ৰজা ৰাণী। পিছত চোৱা যুৱক যুৱতী ল'ৰা ছোৱালী দৰা কইনা বন্ধু বান্ধৱী। তাৰ পিছৰ প্ৰশ্নটো শব্দবোৰ ভাঙি দেখুওৱা। পদ শব্দ বিভক্তি। উদাহৰণ মধুকৰে মধুকৰ যোগ এ, যুৱকে যুৱক যোগ এ, মানুহে মানুহ যোগ এ, চৰাইজাকক চৰাইজাক যোগ ক, ৰজাক ৰজা যোগ ক, কাৰেৰে কাৰ যোগ এৰে, দেশলৈ দেশ যোগ ল লৈ। এতিয়া পিছৰ প্ৰশ্নটো আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। উত্তৰ প্ৰিয় অপ্ৰিয়, ভয় নিৰ্ভয়, বন্ধু শত্ৰু, সুফল কুফল, অনুচিত উচিত, পুৰস্কাৰ তিৰস্কাৰ, অপকাৰী উপকাৰী, অমংগল মংগল, অনুপস্থিত উপস্থিত। পিছৰ প্ৰশ্নটো আছে বাক্য ৰচনা কৰা। উত্তৰ আদৰ সাদৰ, মানুহ গৰাকীৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিছিল।
পিছত আছে লালন পালন। শংকৰদেৱক বুঢ়ী মাক খেৰসুতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। খেতি বাতি। কীট পতংগবোৰে শস্য খাই খেতি বাতিৰ অনিষ্ট কৰে। চৰাই চিৰিকটি। দোকমোকালিতে চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। গছ গছনি। গছ গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে। কীট পতংগ। কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়।